নমস্কাৰ সকলোৱে ভিডিঅ'টো দেখি পেলাই গমেই পাইছে আমি কলৈ যাব বিচাৰিছোঁ এয়া ৰাতি আমি প্ৰায় 3মান বজাতে আমি দুই ওলাইছিলোঁ অগ্নিনাথ শিৱ মন্দিৰলৈ বাবাৰ আশীষ বিচাৰি যাবলৈ ওলাইছিলোঁ আমাৰ ঘৰৰ যিহেতু ভালেখিনি দূৰ প্ৰায় 6 ঘণ্টাৰ দূৰত্ব সেয়েহে আমি গ'লোঁ আৰু লাহে লাহে পুৱা হ'ল আমি মন্দিৰ পালোগৈ আৰু তাত যথেষ্ট ভক্তৰ সমাগম আছিলে ইমানেই ভক্ত আছিলে আৰু লগতে তাত ইমান ভক্ত থকাৰ পিছত ইমানেই সুন্দৰ এটা পৰিৱেশ যিটো বুজাব নোৱাৰা অনুভৱ আৰু তাত গৈ ইমানেই বেছি ভাল লাগিলে তাৰপিছত আমি বেছিখিনি ভিডিঅ' কৰা নহ'ল যদিও তাতে বাবাক দৰ্শন কৰিলোঁ লগতে শিখাবাক লগ পালোঁ আৰু খুব ভাল লাগিলে লগ পাই বাবাৰ আশীষ লৈ আমি দুয়ো তাতে দিয়া ভোজ গ্ৰহণ কৰি এনেদৰেই আহিলোঁ পবিত্ৰ শাওণ মাহত বাবাৰ আশীষ ল'লোঁ আৰু লগতে ভিডিঅ'টোৰ শেষলৈ আপোনালোকে সকলোকে যাতে বাবাৰ আশীষ থাকে বাবাৰ আশীষ আপোনালোকৰ কৃপা কৰে যেন